মোৰ দৰে কলডিল খাই কোনে কোনে ভাল পায় বাৰু আৰু আচলতে কলডিলটো খাবলৈ ভালেই কিন্তু কাটিবলৈ যথেষ্ট অসুবিধাত পৰা যায় আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এই ভিডিঅ'টিত এটা সহজ পদ্ধতি কলডিল মইনো কেনেকৈ কাটো চাওঁ আহকচোন আৰু ইয়াত দেখিছেনে মই ধুনীয়াকৈ গোল গোলকৈ কাটি ল'লোঁ তাৰ পৰা এনেধৰণে সৰু সৰুকৈ মিহি মিহিকৈ কাটি যাব লাগে আৰু এনেধৰণেৰে যদি আমি কলডিল কাটো তেতিয়া ইয়াৰ আহবোৰো নোলায় আৰু খুব কম সময়ৰ ভিতৰতে কাটিও হৈ যায় আপোনালোকেও এবাৰ ট্ৰাই কৰিবচোন আৰু যিসকলে আচলতে ৰুমত থাকে বা পঢ়ি আছে অন্য ঠাইত গৈ বা যিকোনো কৰ্মসূত্ৰে তেওঁলোকে যদি আছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টি আশা কৰোঁ আপোনালোকৰ বাবে সুবিধা হ'ব আৰু আপোনালোকে কলডিল কেনেধৰণেৰে ৰান্ধে মোৰ লগতো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আজিৰ টিপছটো আপোনালোকৰ কেনেকুৱা লাগিল আৰু এইফালে মই ৰান্ধিবলৈ বুলি উলিয়াই লৈছোঁ ধুনীয়াকৈ সকলোখিনি সজাই মেলি লৈছোঁ আৰু বুট আৰু আলু দি যিহেতুকে ৰান্ধিম সেয়েহে মই বুটখিনি আগতে ভাজি লৈছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ